নমস্কাৰ দুপৰৰ খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মই সানিয়া আগবাঢ়িছো বাতৰিৰ মাজলৈ আজি যেহেতু ঘোষণা কৰা হৈছে উচ্চ মাধ্যমিক পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে আৰু 11টাকৈ ৱেবছাইটত প্ৰকাশ পালে ফলাফলসমূহ আৰু প্ৰথম স্থানত সংকল্পজিত শইকীয়া আৰু সংকল্পজিত শইকীয়াই কলা শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে দ্বিতীয় স্থানত আছে কলা শাখাৰ দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে দিয়া মহন্ত আৰু দিয়া মহন্ত ৰামানুজন সেকেন্ডাৰী সিনিয়ৰ স্কুলৰ ছাত্ৰী আৰু দিয়া মহন্তই লাভ কৰিবলৈ সক্ষম হৈছে 488 আৰু এইগৰাকী হৈছে দিয়া মহন্ত আৰু দিয়া মহন্তই সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু এই মুহূৰ্তত দিয়া মহন্তৰ মন্তব্য আছে আমাৰ হাতত সেই মন্তব্য আগবঢ়াইছো ওর দেউতা নাই হলেও তেখেতে বহুত উৎসাহ দিছিলে যেতিয়ালৈকে তেওঁ আমাৰ লগত আছিলে তাৰপিছত মোৰ মায়ে যথেষ্ট সংগ্ৰাম কৰিছে তাৰ লগতে মোৰ কলেজখনক প্ৰিন্সিপাল ছাৰক শিক্ষক শিক্ষয়িত্ৰীসকলক সকলোৱে বহুত মৰম আৰু উৎসাহ দিছে গতিকে মই তেওঁলোকক ধন্যবাদ দিম ভৱিষ্যতে মই এগৰাকী চিভিল ছাৰ্ভিচ বিষয়া হ'ব বিচাৰোঁ মই কলেজৰ পৰা বহুত সহায় কৰিছে মোৰ বাবে মানে তেওঁলোকে যোনটো পৰিৱেশ সৃষ্টি কৰে তাত তাৰ লগতে প্ৰিন্সিপাল ছাৰে দ্বিতীয় বছৰত মোক বিনা মাচুলত পঢ়াইছিলে গতিকে তেওঁ সদায় নিজৰ ছোৱালীৰ দৰে মৰম কৰি আহিছে সকলোৱে বহুত ছাপোৰ্ট দিছে ৰাগ নাচিছোঁ হয় মই 3 বছৰ কৃষ্ণ হৈছিলোঁ আৰু এবছৰ ৰাধা কলেজ যোৱাৰ আগলৈকে ছোৱালীয়ে ভাল ৰিজাল্ট কৰিছে তাই ভালে আছিলে সৰুৰ পৰা পঢ়াত সেইটো তাই অব্যাহত ৰাখি আজি ভাল ফলাফল এটা দেখুৱাইছে ক্ৰেডিট মানে তাই নিজে কষ্ট কৰি পঢ়া শুনা কৰিছে লগতে কলেজখনক দিব লাগিব প্ৰিন্সিপাল ছাৰ বা মেম ছাৰ যিখিনি আছিলে তেখেতসকলে খুব মানে হেৰি কৰিছে ছাপোৰ্ট কৰিছিলে আৰু হেয়া আছিল দিয়া মহন্তৰ মাতৃ আৰু লগতে দিয়া মহন্তই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা